হেল্ল' এভৰিৱান, প্ৰথমে মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি চুজিৰে বনোৱা এটা কেকৰ ৰেচিপি শ্বেয়াৰ কৰিছোঁ। একেবাৰে সহজ পদ্ধতিৰে এনেকৈ গিলাচতো বনাই খাব পাৰি। এতিয়া আহক আমি দেৰি নকৰি আজিৰ এই ৰেচিপিটোৰ ফালে আগবাঢ়োঁ। ইয়াত মই চাহ খোৱা কাপ এটাৰ জোখেৰে 1 কাপ চুজি লৈছোঁ আৰু যিকোনো ধৰণৰ চুজি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াতে ডাঙৰ বাটি এটালে চুজিখিনি বাকি লৈছোঁ আৰু একেটা জোখৰ কাপ এটাৰে ইয়াত মই 1 কাপ গাখীৰ দিছোঁ। গাখীৰখিনি আগতীয়াকৈ গৰম কৰি ঠাণ্ডা কৰি লোৱা গাখীৰ, মানে এইখিনি নৰ্মেল টেম্পাৰেচাৰতে আছে। আপোনালোকে গাখীৰৰ সলনি পানীও ইউজ কৰিব পাৰে, কিন্তু গাখীৰ দিলে অলপ টেষ্টটো বেছি ভাল লাগে। এতিয়া এইখিনি মিক্স কৰি প্ৰায় 15 মিনিটমানৰ কাৰণে এনেকৈ ঢাকি ৰাখিছোঁ। আজি কেকটো বনাবৰ কাৰণে ইয়াত মই ষ্টিলৰ গিলাচ ব্যৱহাৰ কৰিছোঁ। 3টা একে সাইজৰ মই এনেকুৱা ষ্টিলৰ গিলাচ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে গিলাচৰ সলনি এটা মল্ডো ব্যৱহাৰ কৰিব পাৰে বা সৰু বাটিও ল'ব পাৰে। এতিয়া ইয়াত অলপমান ৰিফাইন তেল লৈ লৈছোঁ আৰু গিলাচটোৰ ওপৰলৈকে খুব ভালদৰে ৰিফাইন তেল এনেকৈ সানি লৈছোঁ। তেতিয়া কেকটো পিছত উলিয়াবৰ কাৰণে সুবিধা হ'ব। বাকী দুটা গিলাচতো একেদৰে ৰিফাইন তেল সানি ল'লোঁ। এতিয়া ইয়াত অলপ অলপকৈ শুকান আটা দি লৈছোঁ। এতিয়া গিলাচটোৰ ওপৰলৈকে লগাকৈ খুব ভালদৰে এনেকৈ স্প্ৰেড কৰি লৈছোঁ আৰু যিখিনি এক্সট্ৰা আটা সেইখিনি এনেকৈ আঁতৰাই লৈছোঁ। এয়া মোৰ 3টা গিলাচতে আটাখিনি স্প্ৰেড কৰি লোৱাৰ পাছত এতিয়া এটা ডাঙৰ বৰ্ডত 2টা কণী ভাঙি লৈছোঁ। কণী নিদিয়াকৈ যদি বনায় তেতিয়া ইয়াত আপোনালোকে ফ্ৰেছ দৈ ব্যৱহাৰ কৰিব পাৰিব। এতিয়া এইখিনি প্ৰায় 1 মিনিটমানৰ কাৰণে খুব ভালদৰে মিক্স কৰি লৈছোঁ। মিক্স কৰিবৰ কাৰণে আপোনালোকে এখন চামুচো ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া মই 1 কাপতকৈ অলপ কম গোটা চেনি ব্যৱহাৰ কৰিছোঁ। মানে মই 1 কাপৰ 4 ভাগৰ 3 ভাগ চেনি ব্যৱহাৰ কৰিছোঁ। এতিয়া এই চেনিখিনি খুব ভালদৰে যাতে মিক্স হৈ গলি পৰে, সেইকাৰণে এইখিনি আৰু অলপ সময়ৰ কাৰণে ভালদৰে মিক্স কৰি লৈছোঁ। চেনিখিনি সম্পূৰ্ণকৈ গলি যোৱাৰ পাছত ইয়াত এতিয়া মই আধা কাপ ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। এতিয়া ৰিফাইন তেলখিনি দিয়াৰ পিছত আকৌ খুব ভালদৰে মিক্স কৰি লৈছোঁ। মানে এইখিনি মই প্ৰায় আৰু 2 মিনিটমান সময়ৰ কাৰণে মিক্স কৰি লৈছোঁ। এতিয়া ইয়াত মই যিখিনি চুজি আৰু গাখীৰ আগতীয়াকৈ মিক্স কৰি ৰাখিছিলোঁ সেইখিনি ইয়াতে এতিয়া এড কৰি দিছোঁ। চুজিখিনি এনেকৈ গাখীৰত সোক কৰি ৰখাৰ কাৰণে চুজিখিনি খুব ধুনীয়াকৈ ফুলিও গ'ল আৰু কোমল হৈ পৰিছে। তেতিয়া কেকটো খুব ধুনীয়াকৈ ফুলে আৰু কেকটো খুব স্পঞ্জি হয়। গতিকে যদি আপোনালোকে আগতে এনেকৈ ট্ৰাই কৰি চোৱা নাই চুজিৰ কেক, এবাৰ এনেকৈ বনাই চাব, নিশ্চয় ভাল পাব। এতিয়া গোটেইখিনি এবাৰ ভালদৰে আকৌ মিক্স কৰি লৈছোঁ, যাতে ইয়াত অলপো গোটা নাথাকে সেইটো ভালদৰে মন কৰিব। চুজিৰ মিক্সাৰটো খুব বেছি লিকুইডি হৈ আছে, গতিকে ইয়াত মই আধা কাপ আটা এড কৰিছোঁ। আটাৰ সলনি আপোনালোকে ইয়াত ময়দাও দিব পাৰে। লগতে দিছোঁ সৰু চামুচেৰে 1 চামুচ বেকিং পাউডাৰ আৰু অকণমান নিমখ দিছোঁ টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে। যদি বহুত বেছি লিকুইড হৈ থাকে তেতিয়া কেকটো বনাবৰ কাৰণে বহুত সময় লাগি যায় বা কেতিয়াবা কেকটো গৈ ভালো নহয়গৈ। এতিয়া গোটেইখিনি ভালদৰে চালি লোৱাৰ পিছত এতিয়া মই খুব লাহে লাহে একেটা ডাইৰেকশ্যনতে এইখিনি মিক্স কৰি লৈছোঁ। বেকিং পাউডাৰ বা বেকিং সোডা দিয়াৰ পিছত আমি বহুত বেছি সময়ৰ কাৰণেও কেকটো মিক্স কৰি থাকিব নালাগে। কেকৰ বেটাৰটোৰ কনচিষ্টেঞ্চিটো এনেকৈ চামুচ এখনেৰে দেখাই দিছোঁ। এইটো বহুত বেছি লিকুইডো কৰা নাই আৰু বহুত বেছি ডাঠো কৰা নাই। এতিয়া যিকেইটা গিলাচ আগতীয়াকৈ ৰেডি কৰি ৰাখিছিলোঁ ইয়াতে এতিয়া সমানে দি লৈছোঁ। একেবাৰে ওপৰলৈকে কেকৰ বেটাৰখিনি নিদিব, কাৰণ কেকটো ফুলিবৰ কাৰণে অলপ স্পেচ লাগে আৰু 3টা গিলাচতে সমানে দিব, তেতিয়া কেকটো বেক হৈ অহাৰ পাছত দেখিবলৈ খুব ধুনীয়া লাগে। ইয়াত আপোনালোকে ওপৰত কিবা ড্ৰাই ফ্ৰুটছ বা চেৰিও দিব পাৰে। মই এনেকৈ প্লেইনকৈ ৰাখিছোঁ।
আৰু কেকৰ বেটাৰটো যেতিয়া মই মিক্স কৰি আছিলোঁ তেনেকুৱা সময়তে মই এটা প্ৰেছাৰ কুকাৰ তলত অলপমান নিমখ দি কুকাৰটো মই এনেকৈ খালীকৈ 10 মিনিটৰ কাৰণে গৰম কৰি ল'লোঁ 10 মিনিটতকৈ বেছি সময়ৰ কাৰণে গৰম নকৰিব নহ'লে কেকটো ভাল নহ'বগৈ এতিয়া এডাল এনেকুৱা ষ্টেণ্ড বহাই দিছোঁ আৰু লগে লগে যিকেইটা গ্লাছকেইটা ইয়াতে বহাই দিছোঁ আমি ডাইৰেক্ট কুকাৰটোত গ্লাছকেইটা নিদিওঁ কাৰণ কেকটো জ্বলি যাব পাৰে এতিয়া কুকাৰৰ ঢাকনখন বন্ধ কৰি দিছোঁ ৰাবাৰডাল আৰু হুইচেলটো খুলি লৈছোঁ লগতে গেছৰ ফ্লেমটো একেবাৰে কমাই লৈছোঁ মানে সিমত ৰাখিছোঁ আৰু এই কেকটো মই 30 মিনিটৰ পিছত চেক কৰি চাম 30 মিনিটৰ পিছত কেকটো চেক কৰিছোঁ আৰু কেকৰ সাইডবোৰ দেখি হৈ যোৱা যেন লাগিছে তথাপিও টুথপিক এডাল লৈ এনেকৈ চেক কৰিছোঁ ইয়াত অলপো কেঁচা বেটাৰ লাগি অহা নাই তাৰ মানে কেক তিনটা হৈ গৈছে যদি কেঁচা বেটাৰ লাগি আহে তেতিয়া আৰু 5-10 মিনিটৰ কাৰণে সিজিবলৈ দিব আৰু কেকটো ঠাণ্ডা হ'বৰ কাৰণে প্ৰেছাৰ কুকাৰৰ পৰা নমাই ৰাখিব মই এতিয়া 1 ঘণ্টাৰ পাছত দেখুৱাইছোঁ কেক তিনিটা ঠাণ্ডা হ'ল এতিয়া মই খুব ধুনীয়াকৈ এয়া ডিমোল্ড কৰি লৈছোঁ খুব সহজতে এয়া ওলাই আহিছে এনেকৈ বনাই 4-5 দিন পৰ্যন্ত আৰামত খাই থাকিব পাৰি আৰু সৰু সৰু পিছত কাটি ল'ৰা ছোৱালীক টিফিনতো দিব পৰাই যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব লগতে আৰু যদি নতুন নতুন ৰেচিপিৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে চেনেলটোত সাবস্ক্ৰাইব কৰি থব কাষতে থকা বেলটো প্ৰেছ কৰিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক আপোনালোকে আগতেই পাব আৰু এনেকৈ চুজিৰে বনোৱা কেক একেবাৰে বেকাৰীৰ দৰে খুব কোমল আৰু স্পঞ্জি হয় মাত্ৰ আপোনালোকে এবাৰ বনাই চালেই নিশ্চয় গম পাব আৰু ৰেচিপিটো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব লগতে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ